মৰমৰ ছাত্ৰীসকল, আজি আমি এটি খুব সুন্দৰ কবিতা আলোচনা কৰিম আৰু কবিতাটো হৈছে জন কিটছে লিখা আ থিং অফ বিউটি। এতিয়া আহাচোন আমি কবিৰ সম্পৰ্কে দুই এটা কথা জানি লওঁ। জন কিটছ হৈছে ইংৰাজী সাহিত্যৰ এজন ৰমন্যাসবাদী কবি আৰু তেখেত খুব কম দিন জীয়াই আছিল। যদিও খুব কম জীৱনকাল আছিল তেখেতৰ, তথাপিও সেই জীৱনকালতে তেখেতে সকলোকে মোহাচন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিলে। আৰু এইটো কথা কোৱা যায় যে জন কিটছৰ মৃত্যুৰ পিছতহে আচলতে সমালোচকসকলে তেখেতৰ কবিতাবিলাক খুব ভালদৰে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু 19শ শতিকাৰ শেষাৰ্ধত আচলতে তেখেতৰ কবিতাবিলাক জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছিল। গতিকে এতিয়া আমি কবিতাটোৰ পটভূমি সম্পৰ্কে কিছু কথা জানোচোন আহা। এই কবিতাটো কিটছৰ এণ্ডিমিয়ান আ পয়েটিক ৰোমেন্স নামৰ কবিতাটোৰ কিয়দংশ আৰু এই পয়েমটো এটা গ্ৰীক সাধুকথাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। আৰু এণ্ডিমিয়ান, যাৰ ওপৰত এই পয়েমটো ৰচনা কৰা হৈছিল, তেওঁ আছিল এজন খুব ধুনীয়া সুঠাম ভেড়াৰখীয়া আৰু তেওঁ মাউণ্ট লেটমছত বাস কৰিছিল। আৰু তেওঁৰ এদিন চিন্থিয়া, মুন গডেছ, গ্ৰীকসকলৰ বহুতখিনি গডেছ আছে, বহুত দেৱী আছে, তাৰে এগৰাকী মুন গডেছ চিন্থিয়াক তেওঁ সপোনত দেখা পালে আৰু তেওঁ মোহাচন্ন হৈ পৰিল। আৰু ইমানেই মোহাচন্ন হৈ পৰিল যে তেওঁ ভাবিলে যে যিকোনো উপায়েৰে তেওঁ চিন্থিয়াক বিচাৰি উলিয়াব আৰু সেই উদ্দেশ্যেৰে তেওঁ পাহাৰ ভৈয়াম হাবি জংঘল একাকাৰ কৰিছিল চিন্থিয়াক বিচৰাৰ উদ্দেশ্যে। গতিকে এতিয়া আমি কবিতাটোলৈ আগবাঢ়িম। A thing of beauty. A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness, but will keep a bower quiet for us, and a sleep full of sweet dreams, and health and quiet breathing. এতিয়া এই কবিতাটোত কোৱা হৈছে যে আ থিং অফ বিউটি মানে হৈছে এটা সুন্দৰ বস্তু, এটা সৌন্দৰ্যশালী বস্তু। এটা সুন্দৰ বস্তুৱে আমাক প্ৰত্যেক দিনাই প্ৰতিনিয়ত আমাক আনন্দ দিয়ে, এটা বিমল আনন্দৰ সৃষ্টি কৰে। ইয়াৰ সৌন্দৰ্য সদায় বাঢ়ি গৈ থাকে আৰু এটা সৌন্দৰ্যশালীৰ বস্তুৰ সৌন্দৰ্য বা সুন্দৰতা কেতিয়াও ম্লান হৈ নাযায়। It will never pass into nothingness. Nothingness মানে হৈছে কি? Nothingness বুলি ক'বলৈ হ'লে ক'ব লাগিব যে ভ্যালুলেছ, মানে তাৰ কেতিয়াও মূল্যহীন হৈ নাযায়। এটা সৌন্দৰ্যশালী বস্তুৰ যিটো মূল্য, সেই মূল্য কোনোদিনে নোহোৱা হৈ নাযায়। তেতিয়া কবিয়ে কৈছে উইল কিপ আ bower quiet for us। আৰু যেতিয়া আমি প্ৰত্যেকেই লক্ষ্য কৰোঁ, যেতিয়া খুব গৰমত আমি ছটফটাওঁ, যেতিয়া আমি ভাগৰুৱা হৈ পৰোঁ, তেতিয়া আমি কি বিচাৰোঁ? তেতিয়া আমাক প্ৰয়োজন হয় এটা ছাঁ। আৰু সেই ছাঁ এটা কৈছে যে আমি ছাঁ ল'বৰ কাৰণে আ bower quiet for us। এনেকুৱা এটা আমাক ছাঁ লাগে য'ত নেকি আমাৰ কোনো ধৰণৰ শব্দ নাথাকে আৰু যাৰ ছাঁত আমি জিৰণি ল'ব পাৰোঁ। আৰু সেই সৌন্দৰ্যশালী বা সেই সুন্দৰ বস্তুবিলাক চাই থাকিলে আমি গভীৰভাৱে টোপনি যাব পাৰোঁ। আপোনালোকে লক্ষ্য কৰিছে, আমাৰ ছাত্ৰীসকলে হয়তো তোমালোকে লক্ষ্য কৰিছা যে আ স্লিপ ফুল অফ চুইট ড্ৰিমছ কেতিয়া হয়? আমাৰ টোপনিত কেতিয়া আমি খুব ধুনীয়া ধুনীয়া সপোন দেখোঁ বা আমাৰ টোপনি কেতিয়া সুখনিদ্ৰালৈ ৰূপান্তৰিত হয়? যেতিয়া আমি এই সৌন্দৰ্যশালী বা সুন্দৰ বস্তুবিলাক উপভোগ কৰোঁ। নহ'লে বা আমাৰ জীৱনটো ভাগৰে যুগৰে ইমান অৱসাদগ্ৰস্ত হৈ পৰে যে আমি শুলেও হয়তো কেতিয়াবা টোপনি নধৰে বা কেতিয়াবা টোপনি ধৰিলেও আমি ভাল ভাল সপোনবিলাক দেখিবলৈ নাপাওঁ। আৰু যদি আমি এই সৌন্দৰ্যশালী বা সুন্দৰ বস্তুবিলাক উপভোগ কৰোঁ, তেতিয়া আমি এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হওঁ, আ হেল্থ, আ কুৱাইট ব্ৰেথিং। আৰু আমি তেতিয়া খুব সুন্দৰকৈ শান্তভাৱে উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস ল'বলৈ সক্ষম হওঁ। আৰু এই bower শব্দটোৰ যিটো অৰ্থ সেইটো মই তলত লিখি দিছোঁ। তাৰপিছত চাওক,
Therefore, on every morrow are we wreathing a flowery band to bind us to the earth, spite of despondence, of the inhuman dirt, of noble natures, of the gloomy days, of all the unhealthy and over the canvas. সেইকাৰণে আমাক সুখ নিদ্ৰা লাগে, আমি শান্তিত থাকি ভাল পাওঁ। সেইকাৰণে এভৰি মৰো মানে হৈছে মানে হৈছে টুমৰো, কালিলৈ। প্ৰত্যেক দিনা, প্ৰত্যেক কালিলৈ আমি কি কৰোঁ? আমি পৃথিৱীখনৰ সৈতে আমি এটা নিজৰ লগত এটা সম্পৰ্ক, পৃথিৱীৰ লগত আমাৰ নিজৰ এটা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ। ইয়াত কি বুলি আছে তেতিয়াহ'লে? ৰিডিং। আৰু এইটো চাওক কি তেতিয়াহ'লে আমি পৃথিৱীখনৰ লগত কেনেকৈ বান্ধ খাই থাকোঁ। যেনেকৈ চাওক, ফুলৰ যিটো তোৰা আপোনালোকে দেখা পাইছে, এই যে ফুলৰ তোৰাটোত যেনেকৈ ফুলবিলাক বান্ধি ৰখা হয়, ঠিক তেনেদৰে আমিও পৃথিৱীখনৰ লগত বান্ধ খাই থাকিবলৈ চেষ্টা কৰোঁ। কিহৰ কাৰণে? কাৰণ পৃথিৱীখনে আমাক প্ৰতিটো সুন্দৰ বস্তুৰ লগত পৰিচয় ঘটোৱাই দিয়ে। তাৰপিছত কি কৈছে চাওক কবিয়ে? স্পাইট অফ ডিছপণ্ডেঞ্চ। ডিছপণ্ডেঞ্চ মানে মই ইয়াৰ অৰ্থ তলত লিখিও ৰাখিছোঁ। আমাৰ যেতিয়া নিৰাশাবাদ আমাৰ মাজত গঢ় লৈ উঠে, ডিছপণ্ডেঞ্চ মানে হৈছে কি? আশা নাইকিয়া হোৱা, আশাহত হোৱা। কিহৰ কাৰণে আমি আশাহত হওঁ? অফ দ্য ইনহিউমেন ডাৰ্ট। আমি যেতিয়া দেখোঁ যে আমাৰ মাজত কিছুমান মানৱীয় প্ৰমূল্যৰ অভাৱ ঘটিছে, বা আমাৰ মাজত নোবেল নেচাৰ, আমাৰ মাজত মহৎ যিবিলাক গুণৰাজি, সেই গুণৰাজিৰ অভাৱ ঘটিছে। আচলতে মানৱীয় প্ৰমূল্যবিলাক মানুহৰ মাজত থাকিব লাগে, দয়া, ক্ষমা। কিন্তু কেতিয়াবা দেখোঁ সেই দয়া, ক্ষমা, মমত্ববোধ এইবিলাক ধাৰণা আমাৰ মাজৰ পৰা হেৰাই যায়। তেতিয়া আমাৰ দিনবিলাক কেনেকুৱা ধৰণৰ হৈ পৰে? গ্লুমি, ডাৱৰীয়া হৈ পৰে। তেতিয়া আমাৰ মনবিলাক ডাৱৰীয়া হৈ পৰে, অন্ধকাৰাচ্ছন্ন হৈ পৰে। আৰু তেতিয়া আমাৰ পৰিৱেশটো কেনেকুৱা হৈ পৰে? আনহেল্ডি মানে অস্বাস্থ্যকৰ আৰু অ'ভাৰ ডাৰ্কেণ্ড, আৰু ইমানেই তিমিৰাচ্ছন্ন, ইমানেই অন্ধকাৰাচ্ছন্ন হৈ পৰে যে তাত পোহৰৰ একো অংশ বা আশাৰ কোনো ধৰণৰ ৰেঙনি আমি দেখিবলৈ নাপাওঁ। গতিকে পয়েটে কৈছে যে আমাৰ মাজত থকা সেই নিৰাশাবাদৰ সৃষ্টি হয় কাৰণ আমি মানুহৰ মাজত মানৱীয় প্ৰমূল্যবিলাকৰ অভাৱ দেখোঁ। আমি মানুহবিলাক ইমানেই বস্তুবাদী চিন্তাধাৰাৰ হৈ পৰিছোঁ যে আমি দয়া, ক্ষমা, মমতা এইবিলাক পাহৰি পেলাইছোঁ। গতিকে আমাৰ দিনবিলাক হৈ পৰিছে অন্ধকাৰাচ্ছন্ন। Made for our searching, yes, in spite of all, some shape of beauty moves away the pall. From our dark spirits, such the sun, the moon, trees old and young, sprouting a shady boon. কৈছে যেতিয়া আমাৰ কি হয়, আমাৰ মাজত নিৰাশাগ্ৰস্ততাই বা হতাশাগ্ৰস্ততাই আমাৰ মাজত ঘৰ বান্ধে, তেতিয়া সেই যিটো পল মানে হৈছে এটা ডাৱৰৰ এক আৱৰণ। পল মানে কি বুলি কৈছোঁ তেতিয়াহ'লে? ডাৱৰৰ এক আৱৰণৰ সৃষ্টি হয়। আৰু সেই ডাৱৰৰ, সেই দুখৰ যিবিলাক ডাৱৰে আমাৰ মনটো চানি ধৰে, তেতিয়া সেই দুখৰ ডাৱৰৰ আঁতৰাবলৈ আমাক কিহৰ প্ৰয়োজন হয়? সৌন্দৰ্যশালী বস্তু বা সুন্দৰ বস্তুৰ প্ৰয়োজন হয়। সেই সুন্দৰ বস্তুবিলাকৰ এটা লিষ্টটো এটা কবিয়ে দিছে। সেয়া হৈছে কি চাওক? দ্য ছান, দ্য মুন, ট্ৰিজ অল্ড এণ্ড য়াং। আৰু কি বুলি কৈছে? সূৰ্য, চন্দ্ৰ আৰু গছ গছনি, বৃদ্ধ হ'ব পাৰে বা খুব কুমলীয়া এজোপা গছো হ'ব পাৰে। সেই প্ৰত্যেকটো বস্তুৱে কিন্তু আমাক কি দিয়ে? আমাৰ মনত এটা সুন্দৰ ভাৱনাৰ সৃষ্টি কৰে, আমাৰ মনটো সুখেৰে ভৰাই তোলে। গতিকে কি বুলি কৈছে? এই যিবিলাক সূৰ্য, চন্দ্ৰ বা গছবিলাকে আমাৰ কাৰণে এটা শ্বেডি বুন মানে হৈছে এটা আশীৰ্বাদ স্বৰূপ বুলি কৈছে। কি বুলি কৈছে তেতিয়াহ'লে? সেইবিলাক প্ৰত্যেকটো বস্তু আমাৰ কাৰণে একোটা আশীৰ্বাদ বুলি কবিয়ে ক'বলৈ যত্ন কৰিছে। For simple sheep and such are daffodils, with a green world they live in, and clear rills, that for themselves a cooling covert make against the hot season, the mead forest break, rich with a sprinkling of fair mask rose blooms.
এতিয়া কি কৈছে কবিয়ে আৰু কেইটামান সুন্দৰ বস্তুৰ কথা আমাৰ আগত কৈছে কি কৈছে সিম্পল শেপ এটা ভেড়াৰ কথা কৈছে কিয় কৈছে কাৰণ ভেড়াটো খুব জীবন্ত হৈ থাকে দৌৰি ফুৰে গতিকে দেখি ভাল লাগে ডেফোডিল খুব ধুনীয়া ফুল গতিকে ডেফোডিল বিলাকেও কি কৰে আমাৰ পৃথিৱীখন খুব ধুনীয়া কৰি ৰাখে আৰু সৌন্দৰ্যশালী বস্তুৰ মাজত কবিয়ে অন্তৰ্ভুক্ত কৰিছে ক্লিয়াৰ ৰিলক এটা স্পষ্ট এটা ফটফটীয়া স্ফটিক স্বচ্ছ বুলি যাক কয় স্ফটিক স্বচ্ছ জান বা জুৰি সেই স্ফটিক স্বচ্ছ জান বা জুৰি কিয় সৌন্দৰ্যশালী বস্তু বুলি কবিয়ে কৈছে কাৰণ আপোনাৰ তোমালোকে প্ৰত্যেকেই মন কৰিছা যেতিয়া আমাৰ খুব গৰম উঠে সেই গৰম সময়ছোৱাত আমি নিজকে ঠাণ্ডা কৰিবলৈ বিচাৰো আৰু ঠাণ্ডা কৰিবলৈ হলে আমি যদি এটা স্ফটিক স্বচ্ছ এটা ক্লিয়াৰ জান বা জুৰিৰ ওচৰলৈ যাওঁ তেতিয়া অজানিতে আমাৰ গাত শীতল হৈ পৰে আমাৰ গাত ঠাণ্ডা লাগি যায় গতিকে ক্লিয়াৰ ৰিলকো পয়েটে এটা সুন্দৰ বস্তু বুলি তুলনা কৰিছে এটা সুন্দৰ বস্তু বুলি কৈছে against মানে হৈছে against মানে হৈছে বিপৰীতে কৈছে যেটো আমাৰ হট সিজন হৈছে গৰম ঋতু গ্ৰীষ্ম ঋতু সেই গ্ৰীষ্ম ঋতুত আমাক যদি শীতল কৰিবলৈ হয় তেতিয়া হলে আমি কাৰ প্ৰয়োজন হৈ পৰে ক্লিয়াৰ ৰিলৰ প্ৰয়োজন হৈ পৰে দ্য মিড ফৰেষ্ট ব্ৰেক আৰু জংঘলৰ মাজত কেতিয়াবা তোমালোকে দেখা পাইছা বিহলাঙনি বা ঢেকিয়াৰ নিচিনা গছবিলাক গজি থাকে সেই গছবিলাকো তেওঁ কিন্তু কি বুলি কৈছে সুন্দৰ বুলি কৈছে কাৰণ এইবিলাকে আমাৰ পৃথিৱীখন কি কৰি ৰাখে ধুনীয়া কৰি ৰাখে আৰু কি বুলি কৈছে স্প্ৰিংকলিং মানে হিচৰতি হৈ যোৱা আৰু কেনেকুৱা ধৰণৰ হৈছে মাস্ক ৰ'জ ব্লুমছ আৰু কি হৈ থাকে এতিয়া আমাৰ যেটো জিপা এপা গোলাপপা যেতিয়া পূৰ্ণ প্ৰস্ফুটিত হয় গোলাপপা যেতিয়া ফুলি উঠে সেই গোলাপপা আমাৰ কাৰণে এটা সৌন্দৰ্যৰ উৎস হ'ব পাৰে তাৰ পিছত and such too is the grandeur of the dooms we have imagined for the mighty dead all lovely tales that we have heard or read an endless fountain of immortal drink pouring unto us from the heavens brink it কৈছে such too is the grandeur এতিয়া তোমালোকে চাবা গ্ৰেণ্ডাৰ মানে হৈছে বৈভৱ বা ঐশ্বৰ্যশালী আৰু ডুম মানে হৈছে ধ্বংস এতিয়া দুটা আচৰিত ধৰণে পৃথক কথা আমাৰ কবিয়ে ক'বলৈ যত্ন কৰিছে ধ্বংস কেতিয়াবা ঐশ্বৰ্যশালী হ'ব পাৰেনে ধ্বংস কেতিয়াবা ধুনীয়া হ'ব পাৰেনে ধ্বংস কেতিয়াও ধুনীয়া হ'ব নোৱাৰে I have imagined মই কল্পনা কৰিছো বা আমি কল্পনা কৰিছো mighty dead আৰু dead মানে হৈছে কি মৃত্যু কাৰবাৰ ডেথ হৈছে কোনোবা এজনৰ মৃত্যু ঘটিছে মৃত্যু মানে ধ্বংস আৰু সেই মৃত্যুটো কাৰবাৰ মৃত্যুটো বা কাৰবাৰ ধ্বংসটো কেতিয়াবা মাইটি বা ঐশ্বৰ্যশালী হ'ব পাৰেনে নিশ্চয়কৈ নোৱাৰে আমি ভাবো যে সদায় মৃত্যু দুখবোধৰ লগত জড়িত কিন্তু কবিয়ে ইয়াতে মৃত্যুকো ঐশ্বৰ্যশালী ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছে কিয়নো কিছুমান মানুহ আছিল যিসকলে দেশ বা জাতিটোৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আমাৰ মানৱ জাতিৰ ভালৰ কাৰণে আমাৰ মানৱ জাতিৰ হিতৰ কাৰণে তেওঁলোকে নিজৰ জীৱন উৎসৰ্গা কৰি থৈ গৈছে গতিকে সেই সকল মানুহৰ মৃত্যুক আমি কি বুলি ক'ব পাৰো ঐশ্বৰ্যশালী মৃত্যু বা এটা সুন্দৰ মৃত্যু বুলি ক'ব পাৰো কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহ যিসকল পৃথিৱীলৈ আহিছে আৰু দুদিনমান থাকি পৃথিৱীৰ পৰা গৈছে কাৰো কাৰণে একো নকৰিলে নিজৰ জাতিটোৰ কাৰণে একো নকৰিলে তেনেকুৱা ধৰণৰ মানুহৰ মৃত্যু কিন্তু কেতিয়াও ঐশ্বৰ্যশালী বা সুন্দৰ হ'ব নোৱাৰে যিসকলে জাতিটোৰ কাৰণে নিজৰ লগতে দহৰ কাৰণে কিবা কৰি যায় তেওঁলোকৰ মৃত্যুহে ঐশ্বৰ্যশালী এটা মৃত্যু হ'ব পাৰে পঢ়ি কৈছে লাভলি টেলছ মানে সাধু কথা আৰু আমি সাধু কথা শুনি ভাল পাওঁ সৰুতে আমি বুঢ়ী আইৰ মুখত বা আইতাৰ মুখত আমি কি শুনিছো সাধু কথা শুনিছো সেই সাধু কথাবিলাকো যিবিলাক সাধু কথা আমি শুনি ভাল পাইছিলো সেই সাধু কথাবিলাকো এটা সুন্দৰ বস্তু বুলি কবিয়ে ক'বলৈ বিচাৰিছে আৰু an endless fountain of immortal drink endless আকৌ কবি ঘুৰি ঘুৰি সেই একেটা তেওঁৰ যেটো মেসেজ বা যেটো সংবাদ কবিতাটোৰ জৰিয়তে দিবলৈ বিচাৰিছিল যে
সৌন্দৰ্য বা সুন্দৰ বস্তু এটাৰ কোনো মৃত্যু নাই সেইটো কাৰণে এণ্ডলেছ শব্দটো তেওঁ ব্যৱহাৰ কৰিছে আৰু ইমৰ্টেল দুটা শাৰীৰ আগত তেওঁ ব্যৱহাৰ কৰিছে ডেড আৰু তাৰ পিছত তেওঁ ব্যৱহাৰ কৰিছে ইমৰ্টেল দুটা এটা বিপৰীতমুখী ধাৰণা দুইটা হৈছে বিপৰীতমুখী ধাৰণা ইমৰ্টেল হৈছে যাৰ কোনো মৃত্যু নাই ডেড মানে হৈছে মৃত গতিকে ইমৰ্টেল ড্ৰিংক আৰু এই যিবিলাক বস্তু এই যিবিলাক সৌন্দৰ্যশালী বস্তু ইতিমধ্যে যাৰ বিষয়ে আমি আলোচনা কৰিছোঁ সূৰ্য চন্দ্ৰ গছ লতিকা ডেফডিল বা শিপ এই যিবিলাক সৌন্দৰ্যশালী বস্তু ধুনীয়া জান-জুৰি এই বস্তুবিলাক আমাৰ ওপৰত যেন হেভেন্স ব্ৰিংকৰ মানে হৈছে স্বৰ্গ খুব ধুনীয়া ঠাই আমাৰ কল্পনাৰ খুব ধুনীয়া ঠাই কিন্তু স্বৰ্গৰ কোনোবা এটা কোণৰ পৰা আমাৰ মাজত আমালে ঢালি দিয়া আমালে ঢালি দিয়া এটা ইমৰ্টেল ড্ৰিংক বুলি কৈছে এনেকুৱা এটা ড্ৰিংক এনেকুৱা এটা পানীয় যিটো জৰিয়তে আমি পৃথিৱীত জীয়াই থাকি ইমৰ্টেল অমৰ হৈ থাকিব পাৰোঁ বা আমাৰ মৃত্যু ভয় আমাৰ মাজৰ পৰা আঁতৰাই ৰাখে নিলগাই ৰাখে এই সৌন্দৰ্যশালী বস্তুবিলাকে আমাক ইমান আনন্দ দিয়ে ইমান বিমল আনন্দ দিয়ে যে আমি মৃত্যুকো পাহৰি থাকোঁ গতিকে এয়া আছিল কবিতাটোৰ মূল ভাৱ আৰু কবিয়ে ক'বলৈ যত্ন কৰিছে যে সৌন্দৰ্যশালী বস্তুবিলাকৰ কেতিয়াও মৃত্যু নহয় ই প্ৰতিনিয়ত বা প্ৰতি মুহূৰ্ততে আমাৰ কাৰণে বিমল আনন্দৰ উৎস হৈ থাকিব পাৰে এতিয়া আমি কবিতাত থকা কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম হাউ ইজ আ থিং অফ বিউটি জয় ফৰ এভাৰ কেনেকৈ এটা সৌন্দৰ্যশালী বস্তু এটা সুন্দৰ বস্তু আমাৰ কাৰণে চিৰস্থায়ী আনন্দৰ উৎস হ'ব পাৰে As the very first line of the poem, a thing of beauty suggests, a thing of beauty is a joy forever because it is an eternal source of joy. It enlightens our soul and moves away the pall of sadness from our dark spirit. The pleasure and happiness given by a thing of beauty never fades away. আৰু এতিয়া কি বুলি কৈছে আমাৰ কবিতাটোৰ প্ৰথম যিটো শাৰী প্ৰথম বাক্যটোৱে এটা কথাই সূচাইছে এটা কথাই কৈছে যে বিউটি ইজ এ জয় ফৰ এভাৰ থিং অফ বিউটি এটা সুন্দৰ বস্তু আমাৰ কাৰণে ফৰ এভাৰ মানে চিৰদিনৰ কাৰণে আমাৰ আনন্দৰ উৎস হ'ব পাৰে বিকজ ইট ইজ এন এটাৰ্নেল মানে যিটোৰ কোনো মৃত্যু নাই সদায় থাকে সদায় বৰ্তমান তেনেকুৱা এটা আনন্দৰ উৎস হ'ব পাৰে আৰু ইট এনলাইটেন মানে আমাৰ আত্মাক ই পোহৰাই তোলে আৰু আমাৰ আত্মাৰ পৰা যিটো নেগেটিভ ভাইভ বা যিটো ঋণাত্মক ধাৰণা আছিলে সেই ঋণাত্মক ধাৰণাবিলাক সৌন্দৰ্যশালী বস্তুবিলাকে বা সুন্দৰ বস্তুবিলাকে আঁতৰাই পঠায় আৰু আমাক কি দিয়ে লিমিটলেছ সীমাহীনভাৱে আনন্দ যোগান ধৰে আৰু এই আনন্দ কেতিয়াও ম্লান হৈ নাযায় What is the legend on which a thing of beauty was written? Thing of beauty কোনটো সাধুকথাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে বা কোনটো কথাৰ ওপৰত গাথাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে তেতিয়ালে ক'ব লাগিব এটা গ্ৰীক সাধুকথা বা এটা গ্ৰীক গাথা এন্ডেমিয়ান আ পয়েটিক ৰোমান্স হেতুৰ ওপৰত ভিত্তি কৰি লিখা হৈছে What is the source of that endless fountain and what is its effect? আৰু কৈছে কি যে কোনটো endless fountain যিটো নেকি আমাৰ পয়েটে সেই ফাউণ্টেইনটোৰ কথা কৈছে যিটোৰ কোনো ধৰণৰ মৃত্যু নাই অমৰ আৰু সেই ফাউণ্টেইনটো আমাৰ ওপৰত প্ৰভাৱ কি তো কৈছে কি যে all the beautiful things of nature like the sun the moon the daffodils the trees clear rills pouring unto us from the heavens brings are the source of endless fountain গতিকে আমি যিবিলাক সুন্দৰ বা সৌন্দৰ্যশালী বস্তু দেখিছোঁ বেলিটো চন্দ্ৰটো ডেফডিল ফুলপাহ গছবিলাক খুব স্ফটিক স্বচ্ছ পানীৰ জান বা জুৰি সেই সুন্দৰ বস্তুবিলাক দেখিলে এনেহে লাগে যেন সেইবিলাক আমাৰ পৰা আমালে স্বৰ্গৰ পৰা পঠিয়াই দিয়া এটা অমৰ বস্তু আৰু দিস বিউটিফুল সোৰ্সেস ক্ৰিয়েট আ সেন্স অফ এটাৰ্নেল জয় এণ্ড হেভেনলি ব্লিছ আৰু এই সুন্দৰ বস্তুবিলাকে আমাৰ মাজত এটা অমৰ আনন্দৰ বা বিমল আনন্দ যি আনন্দৰ কোনোদিনাই মৃত্যু হ'ব নোৱাৰে তেনেধৰণৰ আনন্দৰ সৃষ্টি কৰে আৰু আমাক স্বৰ্গীয় সুখানুভূতিৰ পৰিচয় কৰাই দিয়ে What do the clear rills make for themselves? Clear rile বা স্ফটিক স্বচ্ছ জান বা জুৰিটোৱে
সিহঁতৰ কাৰণে কি কৰে, কি বনাই লয়। The clear rills make for themselves a cooling covered against the hot season. কৈছে কি যে স্ফটিক স্বচ্ছ জান বা জুৰিটোৱে কি কৰে, সিহঁতৰ কাৰণে গ্ৰীষ্ম ঋতুৰ লগত যাতে গ্ৰীষ্ম ঋতুৰ বিপৰীতে এখন খুব শীতল আৱৰণ সৃষ্টি কৰি লয়। What kind of sleep is provided by a thing of beauty? কেনেকুৱা ধৰণৰ নিদ্ৰা আমাক এটা সুন্দৰ বস্তুৱে দিব পাৰে। A thing of beauty provides a sleep full of sweet dreams. ধুনীয়া বস্তুৱে আমাক খুব সুন্দৰ সপোনেৰে পৰিপূৰ্ণ এটা নিদ্ৰা দিব পাৰে। What increases continuously in a thing of beauty? এটা সুন্দৰ বস্তুত কি প্ৰতিনিয়ত বৃদ্ধি হৈ যায়। সুন্দৰ বস্তু এটাৰ যিটো মৰম লগা গুণ, সেই মৰম লগা গুণটো প্ৰতিনিয়ত সদায় বৃদ্ধি পাই যায়। What according to Keats never passes into nothingness? কিটছৰ মতে কি কেতিয়াও ভ্যালুলেছ হৈ নাযায়, কি কেতিয়াও মূল্যহীন হৈ নাযায়। The loveliness of a beautiful thing and joy that it gives never passes into nothingness. এটা সুন্দৰ বস্তুৰ যি মৰম লগা গুণ বা এটা সুন্দৰ বস্তুৱে আমাক দিয়া যি বিমল আনন্দ, সেই বিমল আনন্দ কেতিয়াও কি হৈ নাযায়, ভ্যালুলেছ বা কেতিয়াও ম্লান পৰি যাব নোৱাৰে। ধন্যবাদ।